নমস্কাৰ, মই জহিৰুল ইছলাম কোকৰাঝাৰ। আপোনালোকে ভালে আছে নিশ্চয়। এতিয়া কবি দিবন কুমাৰ ৰাভাদেৱৰ কবিতা পুথি অনুভৱৰ দুহাত মিলি কবিতাখন মোক উপহাৰ হিচাপে পঠাইছিলে। তাৰে ইমান দিনে আজি 21 পৃষ্ঠালৈকে পঢ়িলোঁ। আটাইকেইটা কবিতা পঢ়ি মন্তব্য দিবলৈ আছে, কিন্তু সকলোবোৰ কবিতাৰ মন্তব্য স্পষ্টকৈ দিয়াৰ সময়ৰো যেন অভাৱ। বাকী কেইটাও কবিতা পঢ়িম, কিন্তু 21 পৃষ্ঠাৰ কবিতাটো যিটো পালোঁ, কবিতাটো মোক ভাল লাগিছে। সেইকাৰণে কবিতাটো পঢ়ি শুনাই দিব বিচাৰিছোঁ আৰু আপোনালোকে শুনক। কবি দিবন কুমাৰ ৰাভাদেৱৰ কবিতা বিনিময়ত স্বীকৃতি। কবিতাৰ শিৰোনামে হ'ল বিনিময়ত স্বীকৃতি। মোক এটা স্বীকৃতি লাগে ধনৰ বিনিময়ত, পণ্যৰ দৰে কিনি ল'ম স্বীকৃতি। কিমান ধন লাগিব ক'বা, ধনৰ বিনিময়ত যদি ল'ব পাৰোঁ প্ৰয়োজনত মোৰ গৰ্বিত পৰিচয়। বুকু ভিন্দাই ক'ব খোজোঁ মই কবি, মই সাহিত্যিক, মই বিজ্ঞানী গৱেষক, মই উচ্চ সমাজৰ শিক্ষিত মানুহ। সংগীত বিশাৰদত স্বীকৃত পুৰুষ, দিব পাৰা যদি ক'বা মোক এটা স্বীকৃতি লাগে। কিনি ল'ম বজাৰৰ সৰ্বোচ্চ দামত। আশ্বাস তোমাৰ বিশ্বাস নিশ্চিত প্ৰতিশ্ৰুতি লাগিব। মোৰ সন্মান মোৰ স্বীকৃতি আজীৱন অলৰ হ'ব লাগিব। মোৰ ব্যক্তিত্ব মোৰ পৰিচয় হ'ব নোৱাৰিব তিলমান লাঘৱ। এনে তিৰ্যক তুচ্ছ অংগীকাৰ মোক পাৰিবানে দিব। কিনি ল'ম মই ধনৰ বিনিময়ত এটা স্বীকৃতি, এটা সন্মান, স্বাভিমান এৰি ধনৰ বিনিময়ত। কবি দিবন কুমাৰ ৰাভাদেৱৰ কবিতাটো ইমান স্পষ্ট আৰু স্পষ্টবাদী হিচাপে মোক ভাল লাগিছে। এনেকুৱা কবিতা হোৱাৰ খুবেই প্ৰয়োজন মই ভাবোঁ। আৰু ইয়াতে এটা আপোনাৰ প্ৰতিবাদ আছে, বুজাই বুজিব কেনেকুৱা কবিতা লিখিছে যদি আপোনালোকে পঢ়ে। অনুভৱৰ দুহাত মিলি কবি দিবন কুমাৰ ৰাভা বহুত ধুনীয়া ধুনীয়া কবিতা লিখে। তেখেতে শোণিতপুৰত থাকে। তেখেতৰ কবিতা ফেচবুকত পাইছোঁ, পঢ়ি ভাল লাগে। আপোনালোকেও পঢ়িব। ইয়াৰ জৰিয়তে কবি দিবন কুমাৰ ৰাভাদেৱলৈ শ্ৰদ্ধা জনালোঁ। মোৰ শ্ৰদ্ধা ল'ব আশা কৰোঁ। ইয়াতকৈ আৰু ভাল ভাল কবিতা পাঠ পঢ়িবলৈ পাম। সেইকাৰণে সকলোকে ধন্যবাদ জনালোঁ। আপোনালোকে পঢ়িব অনুভৱৰ দুহাত মিলি। ধুনীয়া ধুনীয়া স্পষ্টবাদী কবিতা ভাল লাগিল। ধন্যবাদ। জয় আই অসম, জয় কবি সত্তা। ধন্যবাদ।